গাইজ আজি ভিডিঅ'টো লৈ আহিছোঁ QNA আপোনালোকৰ কমেণ্টৰ মই আজি উত্তৰ দিম গতিকে আজি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজ কমেণ্টটো লিখিছে ৰিয়াজুল ইছলাম, কি হৈছে ইমৰান মামু কিছে, কিন্তু মোৰ একো হোৱা নাই। গতিকে আজি ভিডিঅ'টো সম্পূৰ্ণ লাষ্টলৈ চাম কোনে মানে কি কমেণ্ট কৰিছে। গতিকে মোৰ পিছফালে চাই আছে ফকলেনে ইতিমধ্যে কাম কৰি আছে আৰু কেৰেং আছে, বাকী কাম চলি আছে। আজি এই ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। নেক্সট কমেণ্টটো হ'ল প্ৰাঞ্জল আমচিয়ে লিখিছে টানিলেও ওলাব নোৱাৰিব, আই গেৰাণ্টি এনেকুৱা দিমাগ লগাই লাভ নাই, উঠাটো সম্ভৱ নহয় কাৰণ দূৰৰ পৰা টানি আছে, ওচৰলৈ মানে টানিলে আহিলে হয়, কিন্তু এনেকুৱা দূৰৰ পৰা টানিলে লাভ নহয়। চ' নেক্সট কমেণ্ট হ'ল আলিমুদ্দিন আহমেদে লিখিছে বাই ফকলেন উঠা ভিডিঅ'টো আপোনাৰ কিন্তু দেখুৱাব লাগিব, নিশ্চয় আপোনাৰ লাষ্ট ভিডিঅ' আপোনালোকক দিম, মানে ফকলেনটো যেতিয়া উঠাই তেতিয়া মই আপোনালোকক ফুল ভিডিঅ'টো দিম মানে কেনেকৈ উঠাই। নেক্সট কমেণ্ট হ'ল যমুনা পাটৰ লিখিছে ওচৰৰ পৰা টানিব লাগিব, দাঙিব লাগিব। এইটো কথা কিমান দূৰ সঁচা আপোনালোকে জনাক। মই ভাবোঁ ওচৰৰ গৈ কিবা এটা আনি ওপৰৰ পৰা দাঙি বস্তুটো আনিব লাগে। নেক্সট কমেণ্ট হ'ল অসীম হাজৰিকা কমেণ্ট লিখিছে ফকলেণ্ড কি বস্তু ৰে বাই। আৰে বাই ফকলেণ্ডটো চিনি নোপোৱা? তুমি ক'ত আছা ইমান দিন, ক'ত বাস কৰা, তুমি ফকলেণ্ডটো চিনি নোপোৱা? চ' গাইজ আপোনালোকে জনাই দিয়ক ফকলেণ্ড কি। নেক্সট কমেণ্ট হ'ল এজনে কমেণ্ট কৰিছে বুলবুল ইছলাম, তাই লিখিছে মই জানো এইটো কেনেকৈ উঠিব। সেই পণ্ডিত সি বোলে জানিব, চ' তুমি কৈ দিয়া কেনেকৈ উঠিব, কাৰণ ইমান দিন ধৰি কষ্ট কৰি আছে উঠাব পৰা নাই, গতিকে তুমি কৈ দিয়া কেনেকৈ উঠিব। নেক্সট কমেণ্ট হ'ল অৰূপ শইকীয়া, তাই লিখিছে বাল কটা কৈছা চ' ভিডিঅ' নাইচ, থেংক ইউ অৰূপ শইকীয়া। নেক্সট কমেণ্ট হ'ল চিৰাজ আলী বাল উদিব এনেকৈ কাৰ বুদ্ধি, এইটো মোৰ পৰা বুদ্ধি লওক, চোৱা কিমান বুদ্ধি আছে। চ' গাইজ চিৰাজ আলী তুমি এই বুদ্ধিটো দি দিয়া কেনেকৈ উঠিব, চলিউশ্যনটো দি দিয়া। নেক্সট কমেণ্ট হ'ল আৰু এজনে কমেণ্ট লিখিছে প্ৰাঞ্জিত কাকতি, তাই লিখিছে বাই বেকগ্ৰাউণ্ড মিউজিক কমাই ইউজ কৰিবি। আৰে বাই মই কিয় ইউজ কৰিম, তুমি যদি ইমানেই চাউণ্ড পাইছা তেনেহ'লে তোমাৰ ভলিউমটো অলপ কমকৈ লোৱা, নহ'লে হেডফোনটো লগাই এটা কাণ এৰি আৰু এটা কাণ দি শুনি থাকা। নেক্সট কমেণ্ট হ'ল বিনয় 250খন কেৰেং আনিলে হ'ব, অসম হোজাইত এটা 250খন কেৰেং আছে, কণ্টেক্ট কৰিব পাৰে। চ' গাইজ চাওক এইটো প্লেচটো চাওক, 250 কিয় কেৰেং, 10টা কেৰেং আনিলে ইয়াত বহাব নোৱাৰে, এনেকুৱা ঠাইত মানে ফচি আছে, চাব পাৰে এইটো ঠাইত ফচি আছে, গতিকে 250 কেৰেং কেনেকৈ আনিব। নেক্সট কমেণ্ট হ'ল এইটো কমেণ্ট একদম ভেৰি ভেৰি ইম্পৰ্টেণ্ট, কাৰণ সকলোৱে এইটোৱে জানিব বিচাৰি আছে, এড্ৰেছ দিয়া, লোকেশ্যন এড্ৰেছ এইটোৱে বিচাৰি আছে। মই আপোনালোকক ফুল এড্ৰেছটো দি আছোঁ। চাইফুল ইছলামে বিচাৰি আছে এড্ৰেছ, তাৰ নিচিনা বহুতো মানুহে এড্ৰেছ বিচাৰি আছে। এই এড্ৰেছটো হ'ল 81 নং লাহৰীঘাট সমষ্টিৰ নাগাবান্ধা পঞ্চায়ত পশ্চিম লাহৰী পাম এটা সৰু গাঁৱত এনেকুৱা গঠনটা হ'ল, ইয়াত চাব পাৰে একদম চুকত মানে এটা গাঁৱত। চ' আপোনালোকে আহিব পাৰে 81 নং লাহৰীঘাট নাগাবান্ধা পঞ্চায়ত পশ্চিম লাহৰী পামত এনেকুৱা সংগঠিত হৈ আছে। নেক্সট কমেণ্ট হ'ল ডম্বৰু ৰাজবংশী, তাই লিখিছে পিকনিক প্লেচ নেকি এইটো, তাই লিখিছে এইটো পিকনিক প্লেচ নেকি। চ' গাইজ চাব পাৰে একদম ধামাকা পিকনিক প্লেচ হয়, চাব এই চাৰিওপিনে পানী খেতি, আৰু আপোনালোকে যদি আহিব পাৰিব ডম্বৰু ৰাজবংশী, ইয়াতে আহিব পাৰিব, একদম গাড়ী মটৰ চব লৈ আহক, ডিজে মিজে চব লৈ আহি ইয়াত পিকনিক প্লেচ কৰিব পাৰিব, একদম ধামাকাদাৰ। নেক্সট কমেণ্ট হ'ল ইলিয়াছ আহমেদে লিখিছে গিফ্ট ভিডিঅ' আনি কেৰেং আনিছে, ভিডিঅ' দিয়া নাই নেকি? মই ভিডিঅ' দি আছোঁ, আপোনালোকে চাই থাকিব। চ' গাইজ মই নেক্সট আপডেট আপোনালোকক দিম, গতিকে ৱেইট কৰক, দিম। নেক্সট কমেণ্ট লিখিছে মহাবুল হুছেইনে পানীৰ তলত কেনেকৈ গ'ল, তুমি 1 নম্বৰ পাত নহ'লে 2 নম্বৰ পাত গৈ চোৱা, তাতেই আছে কেনেকৈ সোমাই গ'ল মানে পানীৰ তলত। চ' গাইজ এইখিনি আছিল কমেণ্টৰ উত্তৰখিনি। আপোনালোকে যদি ভাল লাগে এটা লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু এইটো শ্বেয়াৰ মাৰি দিব। আপোনালোকক আপডেট দি থাকিম, মই আছোঁ, এইটো চাব পাৰে মই ফকলেনৰ ওচৰতে আছোঁ, গতিকে
এতিয়ালৈকে উঠাব পৰা নাই। আজি হল ৰবিবাৰ, গতিকে এয়া চাব পাৰা মোৰ পিছফালে আছে, এতিয়ালৈকে কাম বন চলি আছে, এতিয়ালৈকে উঠাব পৰা নাই। চ' গাইজ মই যদি ইমান সদায় আপডেট দি থাকোঁ, এদিনত 2-3টা ভিডিঅ' দিলোঁ, তেনেহ'লে মানুহে মোক গালি দিয়ে, কয় এটা ভিডিঅ' বাৰ কিয় মই আপডেট কৰোঁ। চ' গাইজ যিদিনা উঠাই সেইদিনা মই আপডেট দিম এই ফকলেনত। মানুহে বোলে কয় মই এটা ভিডিঅ' বাৰ ডালি থাকোঁ। চ' আপোনালোকৰ যদি ভিডিঅ' লাগে সদায়, তেনেহ'লে কমেণ্ট কৰি জনাই দিব। মই সদায় আপোনালোকক ভিডিঅ' এই ফকলেনৰ আপডেট দি থাকিম, ডেইলি টু ডেইলি। কিন্তু আজি 3 দিন হৈ গ'ল মই ইয়াত অহা নাই, আজি আহিছোঁ। চ' আপোনালোকৰ কুৱেশ্যনৰ উত্তৰ দিলোঁ। চ' গাইজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।